নমস্কাৰ বন্ধু বান্ধৱীসকল, মৃত্যুপংখীৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আলু আৰু পনীৰৰ এটা খুব ধুনীয়া ৰেচিপি বনাম বুলি ভাবিছোঁ। তেনেহ'লে বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিখন বনাবৰ কাৰণে মই লৈছোঁ 200 গ্ৰাম পনীৰ, 2 চামুচ টেঙা দৈ, 2টা আলু টুকুৰা টুকুৰকৈ কাটি লৈছোঁ, 2টা পিঁয়াজ মিহি মিহিকৈ কুটি লোৱা, 2টা বিলাহী মিহি মিহিকৈ কুটি লৈছোঁ, লগতে লৈছোঁ কেইফুটামান নহৰু আৰু আদা দীঘল দীঘলকৈ কাটি লৈছোঁ। এতিয়া মই কেৰাহীখন গেছত গৰম হ'বলৈ দিলোঁ। কেৰাহী গৰম হোৱাৰ পিছত মই ইয়াতে দিছোঁ আপোনাৰ 2 চামুচ মিঠাতেল। তেলখিনি গৰম প্ৰায় হৈছে। এতিয়া মই ইয়াতে কুটি থোৱা আলুখিনি দি পেলাই ৰঙা হোৱালৈকে ফ্ৰাই কৰি ল'ম। আৰু কালাৰৰ কাৰণে মই ইয়াতে অকণমান হালধি গুড়ি ব্যৱহাৰ কৰিম। এইখিনি দিয়াৰ পিছত ভালদৰে ভাজি ল'ম। মোৰ আলুখিনি প্ৰায় ফ্ৰাই কৰা হৈ গৈছে। এতিয়া এইখিনি মই বেলেগ এটা পাত্ৰলৈ কাঢ়ি ল'ম। আৰু আঞ্জাখিনি বনাবৰ কাৰণে মই একেখিনি তেলকে ব্যৱহাৰ কৰিম। এতিয়া মই একেখিনি তেলতে দিছোঁ আধা চামুচমান জিৰা, গোটা জিৰা। এইখিনি মই ফুটোৱালৈকে ভাজি ল'ম। তাৰপিছত মই ইয়াতে দি দিম কুটি থোৱা পিঁয়াজখিনি। এইখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এতিয়া মই অকণমান কালাৰৰ কাৰণে চেনি ইউজ কৰিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে নিদিবও পাৰে, কিন্তু চেনিখিনি দিলে কি হয়, কালাৰটো ধুনীয়া হয়। এতিয়া মই ইয়াতে কুটি থোৱা আদা আৰু নহৰুখিনি দিছোঁ। এইখিনি থেতেলিয়াই দিব পাৰে বা মিক্সিত পেষ্ট কৰিও দিব পাৰে। মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এতিয়া দিছোঁ মই বিলাহী। গোটেইখিনিতে ভালদৰে ভাজি ল'ম। এতিয়া মই দিছোঁ নিমখ আধা চামুচমান। বিলাহীখিনি দিয়াৰ পিছত মই নিমখ দিছোঁ যাতে বিলাহীখিনি গলিবলৈ সুবিধা হয়। এতিয়া ইয়াত দিছোঁ মই আধা চামুচমান হালধি গুড়ি, প্ৰায় আধা চামুচ জলকীয়াৰ গুড়ি আৰু আধা চামুচ জিৰা আৰু ধনিয়াৰ গুড়ি। এইখিনি দিয়াৰ পিছত মই এনেধৰণে লৰাই ল'লোঁ। আৰু প্ৰায় 3 মিনিটমান সময় ভজাৰ পিছত মই ইয়াতে দি দিছোঁ 2 চামুচ টেঙা দৈ। আপোনালোকে দৈ সলনি ক্ৰীমো ব্যৱহাৰ কৰিব পাৰে। মই দৈ দিছোঁ। দিয়াৰ পিছত এইখিনি ভালদৰে মিহলাই লৈ মই এইখিনি ভাজি ল'ম। ভালদৰে এইখিনি মিহলি হৈ যোৱাৰ পিছত ইয়াতে মই এতিয়া ইউজ কৰিম 1 গিলাচ কুহুমীয়া গৰম পানী। ঠাণ্ডা পানীও দিব পাৰে, মই কুহুমীয়া গৰম পানী দিছোঁ। এতিয়া এইখিনি মই ভালদৰে ঢাকোন মাৰি উতলিবৰ কাৰণে দিম। এইখিনি প্ৰায় উতলিলেই, উতলাৰ পিছত ইয়াতে মই আগতে ফ্ৰাই কৰি থোৱা আলুখিনি দি দিছোঁ। আলুখিনি প্ৰায় আধা আধা সিজিয়ে আছে। পুনৰ আমি ভালদৰে সিজাই ল'লোঁ আৰু এইবাৰ পুনৰ আমি আধা গিলাচমান পানী আকৌ এড কৰিম। একেবাৰে শেষত মই যিখিনি পনীৰ আমি কাটি থৈছিলোঁ সেইখিনি এড কৰি দিছোঁ। আৰু সেইখিনি সিজাৰ পিছত একেবাৰে লাষ্টত মই দিছোঁ অকণমান জালুকৰ গুড়ি। এইখিনি দি আমি সেনেদৰে পানীখিনি শুকোৱালৈকে উতলাই থাকিম। আঞ্জাখন মই আজি অকণমান শুকানকৈ ৰাখিম। আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে গ্ৰেভি কৰিও ৰাখিব পাৰে। গৰমে গৰমে ৰুটি বা ভাতৰ লগত খাবলৈ খুবেই ভাল হয় এই ৰেচিপিটো। এয়া মোৰ প্ৰায় আঞ্জা ৰেডি হৈছে। এতিয়া মই ইয়াতে অকণমান ধনিয়া ওপৰতে ছটিয়াই দিম আৰু মোৰ আঞ্জাখন পৰিৱেশনৰ কাৰণে ৰেডি। এইখিনি ঠাণ্ডা হোৱাৰ পিছত মই এনেধৰণৰ এটা পাত্ৰলৈ এইখিনি উলিয়াই ল'লোঁ আৰু পৰিৱেশনৰ কাৰণে মই সাজু কৰি লৈছোঁ। চাওকচোন কিমান ধুনীয়া হৈছে দেখিবলৈ। কালাৰটোও বিৰাট ধুনীয়া হৈছে। আপোনালোকে যদি এনেদৰে ট্ৰাই কৰি চোৱা নাই, এবাৰ ট্ৰাই কৰি চাব আৰু মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিলে। আজিলৈ আহোঁ, ধন্যবাদ।